নমস্কাৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছো। আজি বনাম আমি বেংগলী ষ্টাইলৰ কুচিয়া মাছ। কুচিয়া মাছ বনোৱাৰ বাবে কি লৈছো প্ৰথমতে চাওঁ আহক। কুচিয়া মাছখিনি ভালদৰে কাটি ধুই পৰিষ্কাৰ কৰি লৈছো। 4টা সৰু সাইজৰ পিয়াজ লৈছো। 2টা আলু লৈছো। এটা গৰকটা নহৰু লৈছো আৰু এটা নহৰু বাকলি গুচাই লৈছো আৰু এটুকুৰা আদা। এইখিনি আমি পেষ্ট কৰি লম আৰু পিয়াজ সৰুকে কাটি লম। আদা নহৰুখিনি পেষ্ট কৰি লম। এতিয়া মাছখিনি ভালদৰে মেৰিনেট কৰিম। কাটি থোৱা আলু, পিয়াজ, কেঁচা জলকীয়া, নহৰু পেষ্ট, ৰেড চিলি পাউডাৰ, মিট মছলা, নিমখ, হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু সৰিয়হ তেল দি হাতেৰে ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি লোৱাৰ পিছত 5 মিনিট মেৰিনেট হ'ব দিম। কেৰাহী গৰম হ'ব দিছোঁ আৰু ফুৰণৰ বাবে তেজপাত, গোটা জিৰা আৰু শুকান জলকীয়া লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেজপাত, শুকান জলকীয়া আৰু গোটা জিৰা আৰু আদা দি দিছোঁ। অলপ ৰংচোৱা হোৱাৰ পিছত মেৰিনেট কৰি থোৱা মাছখিনি দি দিছোঁ। এতিয়া ঢাকন দি গেছ ল' ফ্লেমত ৰাখি 10 মিনিট বইল হ'ব দিম। মাজে মাজে লৰাই থাকিছোঁ। চাওক কেনেকুৱা কালাৰ আহিছে। অলপ পানী দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাইছেনে? কেনেকুৱা লাগে জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আৰু এবাৰ ঢাকন দি দিম। আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। মাজে মাজে লৰাই থাকিম। এনেকৈ লাহে লাহে ভাজি ল'ম। পানীখিনি শুকাই যোৱাৰ পিছত সুন্দৰ গোন্ধ ওলাইছে। এতিয়া জোলৰ পানী দি দিম। পানী আমি গৰম পানী দিছোঁ আৰু জোলৰ পৰিমাণ আমি বেছি দিম, যিহেতু আমাৰ পৰিয়াল বেছি। আপোনালোকে শুকানকৈও বনাব পাৰিব। ভালদৰে জাল হ'ব দিছোঁ। ভালদৰে জাল হোৱাৰ পিছত গেছটো হাই ফ্লেমত ৰাখি দিম। এতিয়া গৰম মছলা দি দিম। গৰম মছলা পাউডাৰ 1 চামুচ দিছোঁ আমি। ভালদৰে লৰাই দিম। মাংসৰ নিচিনা কালাৰ আহি গৈছে, হয়নে বাৰু? আপোনালোকে ভাত বা ৰুটিৰো খাব পাৰে। আমাৰ
ঝোল শুকাই আহিছে। ৰেডি আমাৰ কুচিয়া মাছৰ ঝোল। চাওক কেনেকুৱা হৈছে। মাংসৰ নিচিনা হৈছে হয়নে বাৰু?